Hey guys, hello guys. এয়া মোৰ নিউ এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম। মই এতিয়া আহিছোঁ আজি বৰ্তমান ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এইটুকুৰা জেগাত, মানে গাঁৱৰ জেগা নহয় আৰু জংঘলৰ জেগাত। এনেকুৱা এখন ঠাই আছে যে য'ত নেকি বিৰাট লম্বা নদী এটা, মানে দীঘলীয়া নদী এটাৰ মাজেদি মই এতিয়া আপডাউন কৰি আছোঁ কুমৰিকাটা নয়াবস্তি। তাৰমানে বহুত দিন হৈ গ'ল এইখন, তাৰমানে কুমৰিকাটা আৰু পাগলদিয়াৰ মাজত তাৰমানে মই এতিয়া বৰ্তমান চাইকেলেৰে অহা যোৱা কৰি আছোঁ। মোৰ চেনেলটোক চাই কিনে আপোনালোকক কেতিয়াবা কাৰণে এই নদীৰ মাজে মাজে আহিব পাৰিব, এনেকৈ তাৰমানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ চাইকেলেৰে। কিন্তু ৰাস্তা হ'লে বহুত বেষ্ট ধুনীয়া হয়, গতিকে আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেলটো। আহকচোন উপভোগ কৰোঁ আমাৰ এই জেগাখিনি, পাগলীয়া নদীটো চাই লওক আপোনালোকে কেনেকুৱা লাগে, বা লাইক আৰু কমেণ্ট কৰিব দেই। বহুত ডাঙৰ, তাৰমানে অজস্ৰ ডাঙৰ ক'বলৈ গ'লে, মানে হেৰি হয় আপোনাৰ কি বুলি কয়, যেনেকুৱা ব্ৰহ্মপুত্ৰ ঠিক দেখাত সেনেকুৱাই। মই এতিয়া বহুত মাজত আছোঁ, এই অৰণ্যৰ মাজত বুলি ক'লেও ভুল নাই, য'ত নেকি মানুহ বাস নকৰে, ইটো মূৰৰ পৰা সেইটো মূৰক দেখা নাপায়। মই এনেকুৱা জেগাত আছোঁ, মই দেখুৱাই আছোঁ। চাই থাককচোন মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে যে আমাৰ বাক্সা ডিষ্ট্ৰিক্টখন কেনেকৈ চলি আছে। ঠিক আছে, চাই থাকক মোৰ ইউটিউব চেনেলৰ দ্বাৰাইদি। মিলন ইউটিউব চেনেল বাক্সা বুলি লিখা আছে, লিংকত ক্লিক কৰি দিলে পাই যাব আপোনালোকে মোৰ চেনেলৰ হেৰিবিলাক। পাৰিলে লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, লগতে আৰু ছাবস্ক্ৰাইবো কৰিব। ঠিক আছে, দিয়ক চাই থাকক। এয়া হৈছে আমাৰ নদী, মোটামুটি এনেকৈ তাৰমানে আহিব লাগিব। এই নদী বৰ্তমান এতিয়া পাৰ হৈ আহিছে। আৰু নয়াবস্তি সীমান্তৰ মাজেৰে, মানে নদীৰ মাজেৰে, সেইটো কোনঠাৰে কোনোবা যদি আহে বা ফিল্ম শ্বুটিং কৰিবলৈ মন থাকে, যেন এনেকুৱা এখন পৰিৱেশ কেতিয়াবা আহিলে আহিব পাৰে নিশ্চয়। যোগাযোগ কৰি হ'ল মোৰ ইউটিউব চেনেলেৰে। মই লোকেশ্যনটো আপোনালোকক কৈ দিম, আপোনালোকেতো নিশ্চয় গমেই পায়। কি বুলি কয় এইটো, কুমৰিকাটা চকত নুমিলে আপোনালোকে সুধিব পাৰে যে সোৱনখাটা নয়াবস্তি যোৱা ৰাস্তা কোনটো হয়। অথচ বা তাতে লিখায়ো থাকে, তাতে চালে হ'ল বা নোৱাৰিলে সুধিলে হ'ল। পাগলদিয়া নদী বুলি ক'লে আপোনালোকে ইয়াতে আহিব। এনেকুৱা জেগা যে আপোনালোকে নিজে ভাবিব নোৱাৰিব ইমান ডাঙৰ নদীটো। সেইটো কোনদৰে এদিন আহক। আৰু ইয়াৰ পানী বুলি ক'লেও, ইয়াৰ পানী মাত্ৰ বাৰিষা ছিজনত বহুত ফুল হয়। এতিয়া আমি নদীটো পাৰ হ'বলৈ মই চিন্তা কৰিছোঁ যে কহন্দি গ'লে তাৰমানে ভাল হ'ব। এই নদীটো আহি পালোঁ বৰ্তমান, আৰু ঘাটটোলৈ ইফালে বেছি দূৰ নাই, মানে আমি পাইছোঁ ইতিমধ্যে এইটো এটা ঘাট। যেনেকুৱা আমি কুমৰিকাটা ওলাব পাৰোঁ, এইটোৱে আমাৰ ঘাট হয়। চাইছে, এতিয়া এই নদীটো পাৰ হ'বলৈ হ'লে আমি কি চাইকেলখন অথচ কান্ধত নিব লাগিব। তাৰে কাৰণে ক্ষমা খুজিছোঁ। নদীটো পাৰ হোৱাৰ পিছত বাকীখিনি ভিডিঅ' মই দেখাই আছোঁ, চাই থাকক মোৰ ইউটিউব চেনেল। এতিয়া মই পাই গ'লোঁ আমাৰ ঘাট, যিটো নেকি আমি কুমৰিকাটা যাব। এতিয়া বৰ্তমান পাই গ'লোঁ ঘাট। নদীটো পাৰ হওঁতে মোটামুটি সময় 1 ঘণ্টামান লাগিল, ইমান লম্বা নদী। আপোনালোকে বিশ্বাস কৰেনে? এদিন আহিলে নিশ্চয় গম পাব যে কিমান লম্বা নদীটো হ'ব লাগিব, মানে কিমান দীঘল। আমাৰ বাক্সা ডিষ্ট্ৰিক্টত লম্বা বুলি কয়, আৰু আমাৰ যেনেকুৱা টাউনৰ জেগাত আমাৰ দীঘলীয়া বুলি কয়। চাওকচোন আমাৰ ঘাটটো এতিয়া বৰ্তমান পাই গ'লোঁ। মই যাম বৰ্তমান এতিয়া আপোনাৰ তামোলপুৰত যাম। এটা নিশ্চয় কাৰণ আছে,
আছে তাৰমানে আৰ্মি ষ্টাফ মোক সদায় মাতি থাকে সেইটো কোনটোৱে মই যাব পৰা নাছিলোঁ এইবাৰ ঘৰ যেতিয়া মই গুৱাহাটীৰ পৰা আহিলোঁ নহয় তেতিয়া মই এবাৰ যাম বুলি ভাবি আছোঁ এতিয়া বৰ্তমান মই তাকে যাই আছোঁ চাহপাততে চাওঁ চাহপাতৰ পৰা কি অনুমতি ল'ব পাৰোঁ বা কি কৰে বা এটা সন্মান কৰিব লগা গামোচা এখন আৰু পাণ তামোল এতিয়া সন্মান জনাবলৈ মই যাই আছোঁ তেখেত মানে বহুত বছৰৰ পৰা মই তাৰমানে আৰ্মি কেম্পত গাড়ী চলাই আছিলোঁ সেইটো সন্ধাৰে মোক চাহাবে মাতিছে সেইটো সন্ধাৰে মই বৰ্তমান গৈ আছোঁ ঠিক আছে এতিয়া ৰাখিছোঁ আৰু এইটোৱে মোৰ ভিডিঅ' আছিল আপোনাৰ পাগলীয় নদীৰ মাজত এটা ভিডিঅ' বনাই কিনে আপোনালোকক মই দেখুৱাব পাৰিম যেন সেয়ে মোৰ এটা কৰ্তব্য আছিল আৰু মোৰ পুনৰ আশা আছিল গতিকে মোৰ চেনেলটো লাইক আৰু কমেণ্ট নিশ্চয় কৰিব প্লিজ পাহৰি নাযাব দেই আমাৰ বাক্সা ডিষ্ট্ৰিক্টত তাৰে পৰিস্থিতি আপোনাক দেখুৱাইছোঁ নহয় ভালকৈ জানিব যে লাইক এটা আৰু কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব এটা